নমস্কাৰ। আজি জেঠ মাহৰ 17 তাৰিখ 1 জুন বুধবাৰ 1944 শকাব্দ 1429 ভাস্কৰাব্দ 2022 ইংৰাজী চন। আজি ৰাতিপুৱা সূৰ্য উদয় হৈছিল 4:32:44 সূৰ্য অস্ত 6:04:45। আজি শুক্ল দ্বিতীয়া তিথি ৰাত্ৰি ঘণ্টা 9:47:18 নক্ষত্ৰ মৃগশিৰা দিনৰ ঘণ্টা 1:0:18। আজিৰ দিনটোৰ ৰাশিফল। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ পাৰিবাৰিক শান্তি, ভোগবিলাস, মনত উঠা আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৰ্থলাভ, সুখ ভোগ, আশা পূৰণৰ যোগ দেখা যায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক অশান্তি, ৰোগ, বয় বৃদ্ধিৰ যোগ দেখা যায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ গৃহকণ্ডল, বয় বৃদ্ধি, মনকষ্টৰ যোগ পৰিলক্ষিত হয়। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ঘৰুৱা সমস্যা বৃদ্ধি, ধন নাশ, হতাশা আদি অশুভফলৰ প্ৰভাৱ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ সমস্যা সমাধান, আশাৰ সঞ্চাৰ, ভোগবিলাসৰ যোগ পৰিলক্ষিত হয়। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আনৰ সহায়, মনত আনন্দ, কাৰ্যসিদ্ধিৰ যোগ দেখা যায়। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ অযথা বয়, মনত শংকা, বিবাদ আদি অশুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ সুনাম, শুভ কাৰ্য, মনত উঠা আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ভোগবিলাস, ভ্ৰমণৰ যোগ, সাহাৰ্য লাভৰ যোগ দেখা যায়। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰাপ্তি, আনৰ সহায়, মনত আনন্দ আদি শুভফলৰ প্ৰভাৱ পৰিলক্ষিত হয়। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আঘাতপ্ৰাপ্তি, দুৰ্ঘটনা ভয়, সমস্যা বৃদ্ধিৰ যোগ। আজিৰ দিনটোৰ ৰাশিফল ইমানেই। ধন্যবাদ।